ST ৰিজাৰ্ভেশ্যন উঠাই লওক। 2 নং মঙলমাৰী 5 নং ৱাৰ্ডৰ ST ৰিজাৰ্ভেশ্যন উঠাই লওক। 2 নং মঙলমাৰী 5 নং ৱাৰ্ডৰ ST ৰিজাৰ্ভেশ্যন উঠাই লওক। আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব নকৰিব। আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব নকৰিব। আমাৰ দাবী নিৰ্বাচন আমাৰ প্ৰাৰ্থীয়ে যেতিয়া দিব নোৱাৰে, গাঁৱৰ মানুহে ভোট দিব নোৱাৰে। ভোট দিব নোৱাৰিলে কি হ'ব? এগাখনত বৰ্জন কৰিলেও বুলিও ভোট দিব, বৰ্জন কৰিলে যেনিবা এইটোতো তেওঁলোকে বন্ধই কৰি দিলে। গাঁওখন আপোনালোকে চাওক, আমাৰ ওচৰতে একেবাৰে বঙালমাৰী মিচিং গাঁও আছে। এই গাঁওখন অপেন কৰি দিছে, তাত অকল গোটেই মিচিং মানুহ, তাত কোনো আমাৰ জেনেৰেল মানুহ নাই। কিন্তু বঙালমাৰী গাঁওখন গোটেইখন আহোম গাঁও, এই আহোম গাঁওখন ট্ৰাইবেল কৰি দিছে। এটা মানুহ দিব। কালিলৈ ইলেকশ্যন পাতিব তেওঁলোকে, ইলেকশ্যন মানে গণতান্ত্ৰিক ৰাইট। এই ইলেকশ্যন গণতান্ত্ৰিক ৰাইট পাতিব, আমাৰ মানুহে ভোট দিবলৈ কেন্দ্ৰীয় নাপায়, কাৰণ আমাৰ কেণ্ডিডেট নাই, ST মানুহ এজনো নাই। যিহেতু কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ, যদি চৰকাৰে আমাৰ এই দাবীটো উপযুক্ত সময়ত মানি লৈ যদি আমাৰ এই 5 নম্বৰ ৱাৰ্ডত যদি নৰ্মেল কৰি নিদিয়ে, মানে আমাৰ জেনেৰেলৰ কাৰণে কৰি নিদিয়ে, আমাৰতো এজনো প্ৰাৰ্থীয়ে নাই। গতিকে আমি ভোট বৰ্জন কৰিবলৈ বা এই সামগ্ৰিকভাৱে আমি গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো আমি মানি নলওঁ মানে কি আমি এভইড কৰিবই লাগিব, কাৰণ যিহেতু আমি আমাৰ দিবলগীয়া এজন মানুহেই নাই, আমি কাক ভোট ধেমাজি প্ৰথমে ধিক্কাৰ দিবলৈ বিচাৰিছোঁ, ডিষ্ট্ৰিক্ট জনাইছোঁ, আমাৰ চৰকাৰখন যিখন চৰকাৰ চলি আছে, চৰকাৰৰ মিনিষ্টাৰ ৰিকমেণ্ড কৰা এইটো কৰি দিব লাগে, কাৰণ সময়ো ৰিকমেণ্ড এইটো সময়ত আমি আচলতে কৰিব আৰু লাগিছিল সৰ্বদলীয় মই কংগ্ৰেছ দলৰ মানুহ আমি তাত ব্যস্ত হ'ব লাগিছিল, কিন্তু আমাৰ দলৰ জিলাৰ সভাপতি হিচাপে মই জিলাৰ পাৰ্টি দিবলগীয়া উপায় নাই, কাৰ্যালয় পাৰ্টি নাই ইয়াত। সৰ্বদলীয় বৈঠকত মই প্ৰতিদ্বন্দ্বিতা মানে তাতে মই সিদ্ধান্ত লৈছোঁ, আগভাগ লৈছিলোঁগৈ। আমাক ৰাজনৈতিক লোৱাৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছিলোঁ যে আমাৰ গাঁওখনত উপযুক্ত সময়ত এই যিখন বঙালমাৰী গাঁওখনত অকল দিহিঙীয়া, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু আমাৰ ইয়াতে সহযোগ কৰিবলৈ সহায় কৰি দিব বুলি দুঘৰমান ছয়কীয়া মানুহ আছে মাত্ৰ। বিনম্ৰ অনুৰোধ। তাৰমানে জঙাই আমাৰ বঙালমাৰী গাঁৱৰ পৰা ধিক্কাৰ দিছোঁ। যিখন গাঁৱত এজনো ট্ৰাইবেল মানুহ নাই, ইয়াতে আহোম অধ্যুষিত গাঁও, এইখন গাঁও, ইয়াত অকল দিহিঙীয়া মানুহ আৰু বৰগোহাঁই, বুঢ়াগোহাঁই মানুহ আছে, দুগৰাকীমান ঘৰ জঙাই চাপি গগৈ মানুহ আছে আৰু বেলেগ মানুহ নাই। তো এইখন গাঁৱত কেনেকৈ ট্ৰাইবেল হ'ল? মই জিলা উপায়ুক্ত কাৰ্যালয়ত সৰ্বদলীয় মিটিঙত অংশগ্ৰহণ কৰিছোঁ, তাতে প্ৰতিবাদ কৰিছোঁ। ইয়াতে আমাৰ কোনো বঙালমাৰী গাঁৱত এজনো ট্ৰাইবেল মানুহ নাই। ট্ৰাইবেল কিয় ডিক্লেয়াৰ দিব আপোনালোকে? ট্ৰাইবেল কেনেকৈ হ'ব পাৰে? মানে উপায়ুক্তগৰাকীয়ে আমাক কৈছিলে বিবেচনা কৰা হ'ব, তাৰপাছতো কমপ্লেইন দিবলৈ ক'লে 31 তাৰিখত কমপ্লেইন দিবলৈ তেখেতলোকে টাইম দিছিলে। 28 তাৰিখৰ মিটিং হৈছিলে, 28 তাৰিখৰ ভিতৰত 31 তাৰিখে মই লিখিত কমপ্লেইন দিছোঁ, বিবেচনা কৰিম বুলি তেখেতে ক'লে। কোৱাৰ পাছত কিন্তু কোনো বিবেচনা নকৰিলে। কিন্তু আজি অধিসূচনা জাৰি কৰাৰ পাছত যে আমাৰ সমষ্টিটোত, আমাৰ যিটো ৱাৰ্ডত, দক্ষিণ ধেমাজি পঞ্চায়তৰ বঙালমাৰী ৱাৰ্ডত মানে ট্ৰাইবেল কৰি পেলাই আমাৰ বঙালমাৰী আহোম গাঁওখনত ট্ৰাইবেল কৰি থৈছে, এইটো মানি ল'ব পৰা কোনো কথা নহয়। আৰু আমি ধিক্কাৰ দিছোঁ, উপায়ুক্ত মহোদয়কো অনুৰোধ জনাইছোঁ, কিন্তু ইয়াৰ ব্যৱস্থাটো ইলেকশ্যন হোৱাৰ আগতে কালি বা পৰহিৰ ভিতৰত আপুনি ইয়াৰ সিদ্ধান্তটা আমাক দিব লাগে, নহ'লে কিন্তু আমি ইয়াৰ পৰা ৱাৰ্ডৰ কোনো নমিনেশ্যন নাযাব, কোনো এজন আমি নিৰ্বাচনত অংশীদাৰ হ'বলৈ নাযাম। আমি বিজেপি দলৰ মানুহ, সকলো দলৰ মানুহ আমাৰ এইখন গাঁৱত আছে, সকলোৱে ধিক্কাৰ দিছে, কিন্তু সকলোৱে অংশগ্ৰহণ নকৰে। ইয়াৰ পৰা আমি বিৰত থাকিম। সেইকাৰণে উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ MP মহোদয়কো কৈছোঁ, আৰু আমাৰ ইয়াতে শিক্ষা মন্ত্ৰী আছে তেখেতকো অনুৰোধ জনাইছোঁ, ইয়াৰ বিবেচনাটো সোনকালে দুদিনৰ এদিনৰ ভিতৰত 11 তাৰিখে যিহেতু নমিনেশ্যন দিব লাগে, নমিনেশ্যনৰ আগত সিদ্ধান্ত দিবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ।
কি কাৰণে আপোনাৰ আমাৰ ৰিজাৰ্ভ 5 নম্বৰ ৱাৰ্ডটো তেতিয়া আমি প্ৰথম দিলোঁ দক্ষিণ ধেমাজি পঞ্চায়তৰ ওচৰলৈ গ'লোঁ জনগণে এইটো এতিয়া মোৰ হাতত নাই এইটো চিঅ' হাতত আছে তেওঁৰ হাতত আমি এপ্লিকেশ্যন দিলোঁ তেওঁ ক'লে যে এইটো প্ৰচেছ কৰা যাওক তাৰপৰা মাছ খোৱা ভিডিঅ' আমাৰ ব্লক এতিয়া মাছ খোৱাত কৰে মাছ খোৱা ভিডিঅ' তাৰ ৰিপৰ্ট আমি দিয়ালোঁ ৰিপৰ্টৰ কপি এটা এখন 143 হাউচ হোল্ড আছে 473 ভোটাৰ আছে আমাৰ কি কাৰণে কৰি দিলে আৰু এইটো ৰিপৰ্ট গ'ল তাৰপিছত আমাৰ এইটো উঠাই দিব লাগিছিল বৰ্জন কৰিম মানে এছ টি ৰিজাৰ্ভেশ্যন উঠাই দিব লাগিছিল আমাক অপেন কৰি দিব লাগিছিল কিয় নিদিলে য'ত নেকি তাৰ ভুলৰ কাৰণে আমি বলি পঠাব নাই আমাক তাৰ উত্তৰ লাগে প্লাছ আমাক এতিয়াও আমি নিৰ্বাচনত নমিনেশ্যন দিব পৰাকৈ আমাক ব্যৱস্থা কৰি দিব লাগে সমস্যাটো মানে এনেকুৱা হ'ল মই এগৰাকী বঙালমাৰী গাঁৱৰ স্থায়ী বাসিন্দা আৰু মই বঙালমাৰী গাঁৱৰ বোৱাৰী মই আদি আনন্দৰ পৰা দেখি আহিছোঁ মই ইয়ালৈ অহা এতিয়া 50 বছৰ হৈছে তেতিয়াৰ পৰা আমাৰ এই চিটটো হৈছে আমাৰ জেনেৰেলৰ চিটি ট্ৰাইবেল চিট হ'ল বুলি আমি ইয়াৰ পৰা মিচিং বোৱাৰী এজনী উঠাই থাকিব পাৰোঁ ল'ৰাই বিয়া পাতি থৈ দিছে মিচিং ছোৱালী তেওঁ বুলি আমি উঠাই থাকিব নোৱাৰোঁ নহয় আমাৰ বস্তুটো একেবাৰে নাওখন ডুবি যাবলৈ হৈছে গাঁওখনৰ জেনেৰেলৰ চিটটো এনেকৈ এদিনটো আমাৰ গাঁওখন হেৰাই যাব ট্ৰাইবেলে হৈ যাম আমি ট্ৰাইবেলসকলকো বেয়া বুলি নাপাওঁ কাকো বেয়া বুলি নকওঁ কিন্তু আমাৰ যিখিনি কাৰ্যালয়ত বহি থাকে সেইখিনি কিছুমান কিবা এটা কাৰণত তেওঁলোকে অকণমান নিৰক্ষ এই বস্তুটোৰ প্ৰতি অজ্ঞ এই বঙালমাৰী গাঁৱত আহোম মানুহ আছেনে নাই তেখেতলোকে অকণমান জানিব লাগে নজনাৰ কাৰণে ভুলৰ কাৰণে হৈছে আৰু কৰি দিওঁ বুলি ভাবিলে বেছি সময় নালাগে যদি পাৰে আমি গোটেই বঙালমাৰী গাঁৱৰ ৰাইজে কাটৰ অনুৰোধ কৰিছোঁ এই বস্তুটো সমস্যাটো দিব লাগে সমস্যাটো আমাৰতো ট্ৰাইবেলৰ আমাৰ ৰিজাৰ্ভেশ্যন কৰিব নালাগে 3-4-2025 এতিয়া এখনটো এতিয়া দিছে